ছাত্ৰছাত্ৰীসকল এয়া আলোচনা কৰিছোঁ ষষ্ঠ শ্ৰেণী গণিতৰ অধ্যায় 4A 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন হৈছে ঘনক আৰু আয়তীয় ঘনকৰ 5টাকৈ উদাহৰণ লিখা। ঠিক আছে, ঘনকৰ উদাহৰণ আমি দিম লুডুৰ ডাইচ, কিছুমান সুইচ বোৰ্ড, বাকচ, চকলেটৰ বাকচ, দান পাত্ৰ, এইবিলাক ঘন আকৃতিৰ হয়। তাৰমানে দিক প্ৰস্থ উচ্চতা সমান, দেখিবলৈ চাৰিওফালৰ পৰা সমান হ'লে এটি ঘনক আকৃতি বুলি কোৱা হয়। আকৌ আয়তীয় ঘনকৰ উদাহৰণ আলমাৰি, জ্যামিতিৰ বাকচ, জোতাৰ বাকচ, চকৰ বাকচ, ফ্ৰিজ, এইবিলাক আয়তীয় ঘনকৰ। তোমালোকক পোনে পোনে দেখুৱাইছোঁ। এইটো চকৰ বাকচ, দেখিছে চকৰ বাকচ। চকৰ বাকচটো এইটো ফাল দীঘল, এইটো ফালে চুটি আৰু এইটো ফালে ওখ, হয়নে? ইয়াৰে দিক প্ৰস্থ আৰু এইটো উচ্চতা, গতিকে বেলেগ বেলেগ জোখ আছে। গতিকে এনে আকৃতিবিলাকক কোৱা হয় আয়তীয় ঘনক। সেইকাৰণে আয়তীয় ঘনকৰ এটা হিচাপত আমি ধৰিলোঁ চকৰ বাকচ বুলি। আকৌ 2 নম্বৰ ঘনক আৰু আয়তীয় ঘনকৰ পাৰ্থক্য কি? এতিয়া ঘনকৰ দিক প্ৰস্থ আৰু উচ্চতা সমান, আনহাতে আয়তীয় ঘনকৰ দিক প্ৰস্থ আৰু উচ্চতা সমান নহয়। কৈছোঁৱে যে চকৰ বাকচটো তোমালোকে যদি চোৱা, ইয়াৰে দিক আৰু প্ৰস্থ উচ্চতা বেলেগ বেলেগ, গতিকে এই আয়তীয় ঘনকত পৰে। আনহাতে যদি ইয়াৰ দিক প্ৰস্থ আৰু উচ্চতা সমান হ'লহেঁতেন তেতিয়া আমি তাক ক'লোহেঁতেন ঘনক। তোমালোকে যদি চোৱা লুডু গুটিটো চাৰিওফালৰ পৰা সমান, গতিকে সি ঘনক আকৃতিত পৰে। হ'ল? ঠিক আছে, তোমালোকে লিখি ল'বা। 3 নম্বৰ প্ৰশ্ন, এটা বহুজ ফলক ভাবা যাৰ সমান্তৰ পিঠি দুখন ত্ৰিভুজ। বহুজ ফলক মানে যাৰ পিঠি কেইবাখন পিঠি থাকিলে তাক বহুজ ফলক বুলি কোৱা হয়। ইয়াতে কৈছে সমান্তৰ পিঠি দুখন ত্ৰিভুজ, দুখন পিঠি সমান্তৰ হ'ব কিন্তু আৰু ত্ৰিভুজ হ'ব। এতিয়া আমি প্ৰিজমটো লিখিম। প্ৰিজমটো এই ধৰণৰ, ইয়াৰে এইটো ফালে ত্ৰিভুজ আছে, আনফালেও ত্ৰিভুজ থাকিব। এই পিঠিটো এনেকৈ দেখুৱাই দিছোঁ। ঠিক আছে, সেইখন সিফালেও ত্ৰিভুজ থাকিব। তাৰপিছত 4 নম্বৰটো, ইয়াৰে কোনবোৰ চিত্ৰ খোলা আৰু কোনবোৰ মুক্ত, সেইবোৰ আমি উলিয়াব লাগে। এই চিত্ৰটো সম্পূৰ্ণ খোলা, মানে এই বন্ধ হৈ থকা নাই, এই গতিকে খোলা চিত্ৰ। আৰু পি আখৰটো ভিতৰৰ ফালে সোমাব পৰা কোনো বাট নাই, তাৰমানে এই বন্ধ চিত্ৰ। তেনেকৈ এই চিত্ৰটো যদি চাওঁ, এইফালে বন্ধ আছে আৰু এইফালে খোলা আছে, এইফালে সোমাই যাব পাৰি, হয়নে? গতিকে এইটো হ'ল খোলা চিত্ৰ। তেনেকৈ এই চিত্ৰটোৰ ক্ষেত্ৰতো আমি চাৰিওফালৰ পৰা বন্ধ দেখিছোঁ, কিন্তু এইফালে খোলা দেখিছোঁ, গতিকে এই খোলা চিত্ৰ বা মুক্ত চিত্ৰ। তেনেকৈ এই চিত্ৰটো যদি চাওঁ, ইয়াতে সোমাব পৰা কোনো বাট নাই, গতিকে এই বন্ধ চিত্ৰ। হ'ল? তোমালোকে নিশ্চয় বুজি পাইছা। 5 নম্বৰ প্ৰশ্ন তোমালোকে নিজে কৰিব পাৰিবা। ঠিক আছে।